हेलो बंधुসকল যত ভিডিওত আমি কথা পাতিছিলো ইউনিএসবিআইত গৈ আপনি কেনেকৈ ট্ৰেইন টিকেট বুক কৰিব পাৰে আজিৰ এই ভিডিওত আমি কথা পাতিম যদি আপনি ইউনিএসবিআইত গৈ কিবা এটা ট্ৰেইন টিকেট বুক কৰি ৰাখিছে সেই ট্ৰেইন টিকেটটো আপনি কেনেকৈ কেনসেল কৰিব পাৰে যদি আপনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওতে শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি ইউনিএসবিআইত লগইন হৈ যাম আৰু আগৰ প্ৰসেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি ইউনিএসবিআই মোবাইল এপত আহি গৈছো আৰু ইউনিএসবিআই মোবাইল এপটো ওপেন কৰি লৈছো ইয়াত আমি 6 ডিজিটৰ যেটো এমপিন আছে হেতু ভৰাই লগইন হ'ব লাগিব আমাৰ একাউণ্টত আমি 6 ডিজিটৰ এমপিনটো ভৰাই আমাৰ একাউণ্টত লগইন হৈ যাম যেতিয়া আমি আমাৰ একাউণ্টত লগইন হৈ যাম একাউণ্টৰ ড্যাশবোৰ্ডত ট্ৰেইন টিকেটৰ অপচনটো পাম তাৰ ওপৰত আমি ক্লিক কৰি দিম ট্ৰেইন টিকেটৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আইআৰচিটিসি ট্ৰেইন বুকিংৰ যেটো পেজ আছে তালৈ আমাক ৰিডাইৰেক্ট কৰা হ'ব আইআৰচিটিসি ট্ৰেইন বুকিংৰ পেজটোৰ ৰাইট সাইড আপাৰ কৰ্নাৰত আপুনি দেখা পাব আপোনাৰ ইউজাৰ আইডিটো আইআৰচিটিসি ইউজাৰ আইডিটো তাৰ ওচৰতে দেখা পাব এডাল কাৰ্সৰ তাৰ ওপৰত ক্লিক কৰি দিয়ক এই কাৰ্সৰডালৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এখন লিষ্ট পাব কিছুমান অপচনত তাৰ ভিতৰত বুকিং হিষ্ট্ৰীৰ ওপৰত আপুনি ক্লিক কৰি দিব লাগিব তাৰ ওপৰত ক্লিক কৰি দিয়ক বুকিং হিষ্ট্ৰীৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিকেইটা ট্ৰেইন টিকেট বুক কৰি থৈ দিয়া আছে আপকামিং সেইকেইটা ইয়াত দেখুৱা হ'ব আপুনি যেটো টিকেট কেনসেল কৰিব লাগে হেতুৰ ওপৰত ক্লিক কৰি দিয়ক আমাৰ ইয়াত এটা ট্ৰেইন টিকেট বুকিং আছে হেতুৰ ওপৰত আমি ক্লিক কৰি দিম ট্ৰেইন টিকেটৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ট্ৰেইন টিকেটৰ ডিটেইলছ ইয়াত দেখা পোৱা যাব তাৰ তলতে আপুনি পাব কেনসেল টিকেট তাৰ ওপৰত ক্লিক কৰি দিয়ক কেনসেল টিকেটৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ট্ৰেইন টিকেটটো যিজন বা যিকেইজন পেছেঞ্জাৰ নাম লিখা আছে তাৰ নামটো ইয়াত দেখুৱা হ'ব তাৰ ভিতৰত আপুনি যিজনৰ টিকেট কেনসেল কৰিব বিচাৰিছে বা গোটেইজনৰ যদি কেনসেল কৰিব বিচাৰিছে গোটেইকেইটা নাম আপুনি সিলেক্ট কৰক এই টিকেটত এজনে পেছেঞ্জাৰ আছে সেইকাৰণে মই এটাকে সিলেক্ট কৰি লম তাৰ পাছত আমি নেক্সট বাটনটোৰ ওপৰত ক্লিক কৰি দিম নেক্সট বাটনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখা পাইছে এটা পপআপ মেসেজ are you sure you want to cancel the ticket আপনি সিওর হয়না আপনি টিকেটটো কেনসেল কৰিবলৈ গৈ আছে আপুনি কনফাৰ্মৰ ওপৰত ক্লিক কৰি দিয়ক কনফাৰ্মৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ টিকেটটো কেনসেল হৈ যাব আৰু আপুনি এটা মেসেজ মোবাইলত পাই যাব your ticket cancel পিএনআৰ নম্বৰ দেখুৱা হ'ব আৰু কিমান টকা আপুনি পাব হেতু ইয়াত দেখুৱা হ'ব আৰু এই পইচাটো আপোনাৰ 2 পৰা 5 দিনৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট কৰি দিয়া যাব বন্ধুসকল এনেকৈ আপুনি যদি ইউনিএসবিআইৰ পৰা ট্ৰেইন টিকেট বুক কৰি ৰাখিছে তেতিয়াহলে তাৰ পৰা সহজতে কেনসেল কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকক পছন্দ হৈছে কেনেকৈ আপুনি ইউনিএসবিআইত বুক কৰা ট্ৰেইন টিকেটটো সহজতে কেনসেল কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ